হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি মই এবিধ চাটনিৰ ৰেচিপি আগবঢ়াবলৈ ওলাইছোঁ। সেইটো হৈছে ৰঙালাওৰ কোমল পাতৰ এবিধ সুস্বাদু আৰু টেষ্টি চাটনি। আপোনালোকে সকলোৱে ঘৰত এনেদৰে বনাব পাৰিব। গতিকে আহকচোন। পাতৰ চাটনিখিনি বনাবৰ বাবে আমি এইখিনি বস্তু লৈ লৈছোঁ। ৰঙালাওৰ পাতখিনি ভালদৰে ধুই এনেদৰে কাটি লৈছোঁ। লগতে লৈছোঁ অকণমানি আদা, কেইফুটামান নহৰু, অলপমান পিঁয়াজ আৰু কেইটামান কেঁচা জলকীয়া। পৰিমাণবোৰ নিজৰ সোৱাদ অনুসৰি আপোনালোকে দিব পাৰে। এতিয়া ৰঙালাওৰ পাতখিনিৰে সৈতে গোটেইখিনি বস্তু ভাজি ল'ব লাগিব। তাৰ বাবে ইয়াতে মই টাৱা এখনত 2 চামুচ মিঠাতেল গৰমাই গোটেইখিনি বস্তু পিঁয়াজ, আদা, নহৰু আৰু ৰঙালাওৰ পাতখিনি ভালদৰে দি অকণমান টাইম ভাজি লৈছোঁ। অকণমান টাইম ভাজি ল'লে পাতখিনি লেৰেলি যায় আৰু মিক্সিত পিছোঁতে বহুত সুবিধা হয়। গতিকে আপোনালোকে অকণমান সময় এনেদৰে ভাজি ল'ব আৰু তেতিয়া চাটনিটো খাই বহুত ভাল লাগিব। এনেদৰে অকণমান টাইম ভাজি থাকিব। পাতখিনি কোমলি গ'লে চাটনিৰ কাৰণে ৰেডি হৈ যাব। এতিয়া গোটেইখিনি বস্তু ঠাণ্ডা হোৱাৰ পিছত মিক্সি জাৰ এটাত গোটেইখিনি ট্ৰান্সফাৰ কৰি পেলাই দি দিব। এয়া দি দিলোঁ ইয়াতে। তাৰপিছত ইয়াতে দিব লাগিব সোৱাদ অনুসৰি নিমখ। আপোনালোকৰ সোৱাদ অনুসৰি নিমখটো দি দিব আৰু অকণমান দিব লাগিব পানী। বেছি পানী নিদিব, মিক্সিত পিচিবলৈ হ'লে অকণমান পানীটো দিবই লাগিব। এনেদৰে ভালকৈ পিচি ল'ব। ইয়াতকৈ পনীয়া কৰিব নালাগে। এইবিধ চাটনি এনেকৈ ৰাখিলেই ভাল লাগে খাই। আমাৰ ৰঙালাওৰ পাতৰ চাটনি ৰেডি হৈ গৈছে। দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ। আপোনালোকে এনেদৰে ঘৰত বনাই চাব আৰু বনাই মোক নিশ্চয় কমেণ্ট কৰি জনাব যে এই চাটনিবিধ খাই আপোনালোকে কেনে পালে।